Hello guys, welcome back to my YouTube channel. तो আজি বহুত দিনৰ মূৰত এটা ভিডিও বনাব গৈ আছো আৰু আজি মই ফুৰিব যাব ওলাইছো সামাৰ ভেকেশন বুলি সো ভিডিওটো চাই থাকিব আৰু এয়া আমি পালো বৰ্তমান বকো এয়া বকো টাউন বকো আহি পালো এতিয়া আমি এতিয়া এয়া হাহিম ৰাস্তাৰে গৈ আছো বকৰ পৰা হাহিম 14 কিলোমিটাৰ সো আমি হাহিমৰ পৰা আৰু অকনমান দূৰত যাম সো চাই থাকিব Guys, আমি এটা বাহৰ দলং পালো বাহৰ দলং আৰু আমি গাড়ীখন হৈ যাইছে এতিয়া আৰু এয়া চাওক লোকেশন বৰ্তমান আমি গৈ পোৱা নাই এয়া এটা নদী ধুনীয়া লোকেশন আৰু এটা নদী আৰু এইখন হৈছে গাইস মাছপাৰা ফিল্ড বল ফিল্ড আৰু বৰ্তমান বল খেলা হৈ আছে ইয়াতে তো গাইস ফাইনালি আহি পালো আমি আহিব বিচৰা ঠাইটোত এইফালে পাহাৰ আৰু এই ঠাইটো চাই লওক সৰলপাৰা লোকেল সৰলপাৰা খুব ধুনীয়া লাগিছে দে ঠাইটো এই ঠাইটো হৈছে হাহিম মাছপাৰা আৰু আমি ইয়াত অলপ টাইম পিছত গাওঁঠিম পুৰা ভাল লাগিছে একদম ঠাইটো এতিয়া আপোনালোকে চাই যাওক ইমান ধুনীয়া কোনো ঠাইতে দ নাই গা ধুবৰ কাৰণে ধুনীয়া একদম ফুটুৱাই লৈ যায় কোনো একলেন যাব দৰকাৰেই নাই ইয়াত আহিলে ধুনীয়াকে ফ্ৰীতে গাঁঠি যাব পাৰিব ফ্ৰীতে মনোমোহাৰ দৃশ্য চাব পাৰিব আপোনালোকে আৰু আপোনালোকেও আহিব আৰু চাওক গাইস এনেকে ভৰি কেইখন ধুই দিয়াৰ লগে লগে মাছবিলাক আহি যায় ভৰিৰ ওচৰত নাজানো কিবা বস্তু খোৱা বস্তু দিয়াৰ দৰে পায় নেকি নাজানো আৰু মাছবিলাক হয়তো আপোনালোকে দেখি নাপাবও পাৰে ভালকে চালে দেখা পাব হয়তো
তো গাইস এতিয়া মোৰ গা ধোৱা হ'ল আৰু মই কাপোৰ হলাই ললো এতিয়া আমি ঘৰত যাব লাগে লাহেকৈ আমি ঘৰত যাম তো এনেকে আহি খুব ভাল লাগিলে ঠাইটো চাই খুবেই ভাল লাগিলে এতিয়া আমি এখন ৰেষ্টুৰেণ্ট ঘুমিছো বকত ডেডিকেট ৰেষ্টুৰেণ্ট আৰু এয়া মই লৈছো মমো আৰু হিহতে খাব চাওমিন চিকেন চাওমিন তো ইয়াতে আজি ভিডিওটো বাই বাই টাটা ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব সৰুকে এটা ভিডিও বনালো